নমস্কাৰ, স্বাস্থ্য সম্পৰ্কীয় অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ হাৰ্ট এটেকৰ আগজাননীৰ কেইটামান লক্ষণৰ বিষয়ে আলোচনা কৰিবলৈ। আহক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ। বৰ্তমান সময়ত বহুত সংখ্যক লোক অতি সহজতে হাৰ্ট এটেক অৰ্থাৎ হৃদৰোগত আক্ৰান্ত হোৱা দেখা যায়। অনিয়মিত তথা অস্বাস্থ্যকৰ খাদ্য, অনিয়মিত জীৱন যাপন প্ৰণালী আদি বিভিন্ন কাৰণত মানুহে লাহে লাহে এই ৰোগত আক্ৰান্ত হ'বলৈ ধৰে। কিন্তু অলপ চেষ্টা কৰিলেই এই ৰোগৰ পৰা হাত সাৰি থকাৰ লগতে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব পৰা যায়। চিকিৎসকসকলৰ মতে হাৰ্ট এটেক অহাৰ আগতে শৰীৰটোৱে কিছুমান সংকেত দিবলৈ আৰম্ভ কৰে, যিবোৰ সকলো লোকেই জানি থোৱা অতি প্ৰয়োজন। কোনো কাৰণতে এই সংকেতসমূহ অৱহেলা কৰা উচিত নহয়। তেন্তে জানো আহকচোন এই হাৰ্ট এটেক অহাৰ আগতে আহিব লগা লক্ষণসমূহ কেনেধৰণৰ হ'ব পাৰে। 1 নম্বৰতে হ'ল অসামান্য ৰূপত হোৱা বুকুৰ ধপধপনি। যদি কোনো লোকৰ বুকুৰ ধপধপনি কিছু সময় ধৰি বেছিকৈ অসামান্য হ'বলৈ ধৰে, তেন্তে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত, কাৰণ ই হাৰ্ট এটেকৰ পূৰ্বৰ লক্ষণ হ'ব পাৰে। 2 নম্বৰতে হ'ল বুকুৰ বিষ। বুকুৰ বাওঁফালে বিষ হোৱাটোও হাৰ্ট এটেক হোৱাৰ এক আগতীয়া লক্ষণ। আনহাতে কোনো লোকৰ হাৰ্ট ব্লকেজ হ'লে বা হাৰ্ট এটেক হ'লে বুকুত বিষ হোৱাৰ লগতে বুকু খামুচি ধৰাৰ দৰে হয়। এনে সময়ত অতি সোনকালে চিকিৎসকৰ কাষ চপাৰ দৰকাৰ। 3 নম্বৰতে হ'ল কান্ধৰ বিষ। কান্ধত কোনো আঘাত নোপোৱাকৈয়ে যদি বিশেষভাৱে বাওঁ কান্ধত একেৰাহে বিষ অনুভৱ হৈ থাকে, তেন্তে আপোনালোকে বুজিব যে এয়া হাৰ্ট এটেকৰ আগজাননী হ'ব পাৰে। 4 নম্বৰতে হ'ল অত্যধিক শৰীৰ ঘামিলে। কোনো ব্যায়াম নকৰাকৈ অথবা শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ ভিতৰত থকাৰ পিছতো যদি আপোনাৰ শৰীৰটো অত্যধিক ঘামিবলৈ ধৰে, তেন্তে বুজিব ই হাৰ্ট এটেক হোৱাৰ এক পূৰ্বৰ লক্ষণ। 5 নম্বৰতে হ'ল একেৰাহে বমি হোৱা। যিকোনো লোকৰে বমি হোৱাৰ বহুতো কাৰণ থাকিব পাৰে, কিন্তু আপুনি যদি হৃদৰোগত আক্ৰান্ত হৈ আছে, যদি একেৰাহে বমি হৈ আছে, তেনেহ'লে আপুনি বুজিব যে এয়া হাৰ্ট এটেকৰ আগজাননী। আৰু তেনে ক্ষেত্ৰত আপুনি অতি সোনকালেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়। 6 নম্বৰতে হ'ল শ্বাস-প্ৰশ্বাসত হোৱা কষ্ট। উশাহ নিশাহ অথবা শ্বাস-প্ৰশ্বাসত কষ্ট হ'লে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত, কাৰণ হাৰ্ট এটেক হোৱাৰ ই আটাইতকৈ প্ৰথম আৰু প্ৰধান লক্ষণ। 7 নম্বৰতে হ'ল দুৰ্বলতা তথা হাত ভৰি ঠাণ্ডা পৰি যোৱা। যদি হঠাৎ দুৰ্বলতা অনুভৱ কৰা যায় আৰু হাত ভৰি ঠাণ্ডা পৰে, তেন্তে এজন হাৰ্ট এটেক ৰোগীয়ে অতি সোনকালেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়, কাৰণ এনে ৰোগীৰ ক্ষেত্ৰত ই হাৰ্ট এটেকৰ আগজাননী হ'ব পাৰে। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।